আৰু ঈদ একেলগে আহিছে তেচিৰ কাৰণে বনাইছো এটা বাম্পাৰ ৰুটি Hello everyone, welcome to my new blog and আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মোৰ ভিডিওটো ক্লিক কৰাৰ বাবে বহুত বহুত ধন্যবাদ যিসকলে মোৰ চেনেলটো আজি প্ৰথমবাৰ বাবে চাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিওটো শেষলৈকে চাই ভাল লাগে লাইক আৰু কমেন্ট কৰিব তেন্তে আজি আহাৰ ভিডিওটো আৰম্ভ কৰিছো তাৰ মানে কি বিহু আহি পালেহি লগতে ঈদো আহিছে গতিকে তো তাৰ কাৰণে প্ৰিপাৰেচন কৰিবই লাগিব প্ৰিপাৰেচন মানে প্ৰথম সাফাই কামবোৰে আৰম্ভ কৰিছো গতিকে আজি মোৰ সবতকৈ মানে টান কামটোৱে আৰম্ভ মানে ষ্টাৰ্ট কৰিছো আৰু ফ্ৰিজটো মানে সাফা কৰাটোৱে সবতকৈ ডাঙৰ কাম মানে গুটেইবোৰ বস্তু উলিয়াই বস্তুবোৰ খুলি খালি সাফা কৰি লৈ আকৌ এৰেঞ্জ কৰাটো মানে মোৰ কাৰণে বহুত ডাঙৰ কামে হয় ফ্ৰিজ সাফা কৰিলো কাপোৰ ধুলো আৰু এতিয়া 12:30 হৈছে তেচিক মই ৰাতিপুৱা পাইকো খাব দিয়া নাই গতিকে তেচিৰ কাৰণে বনাইছো এটা বাম্পাৰ ৰুটি এইটো একদম বাম্পাৰ ৰুটি বনাই দিছো বেচেৰাটো ভোক লাগি গৈছে ৰাতিপুৱা মই একো দিয়াই নাই কামতে লাগি আছো Nandu, ada apa nih? Aku kau di mana? Ya aku asal ni gini. Nah. কোথায় এখানে আসলে এই জুতা সুন্দর কই এটা আসলে রংহল আসলে কি আছে রংহল আসলে যে এখানে কাটি দিলে কত এখানে কাটি দিছে রংহল আমারে বিস্কুট আমারে মইনা গুটগুটলি খাবো আজি মানে হে দুটা কাম কৰিয়ে মানে কাপোৰ কেইটামান ধুলো আৰু ফ্ৰিজটো সাফা কৰিলো হেগিটা কাম কৰিয়ে আজি কামটো মানে শেষ কৰিছো আৰু কাৰণ বিহু আৰু ঈদ একেলগে আহিছে গতিকে লাহে লাহে কামবোৰ অকমান আগুৱাই থাকো বুলি ভাবিছো কিন্তু একেদিনাখনেতো গোটেইখিনি কমপ্লিট কৰিব নোৱাৰো সেইকাৰণে এটা আটাকে দিনে মানে কৰি মই শেষ কৰি যাম বুলি ভাবিছো আৰু এতিয়া দেখিলে নহয় মই নাৰিকল ৰুকিলো ফ্ৰিজটো সাফা কৰিলো আৰু কি কৰিলো বোলে মই কাপোৰ ধুলো এইখিনি কৰি লৈ আহি গা ধুই এতিয়া আহিলো আহি এতিয়া মানে বহুত দেৰি হৈ গ'ল সেইকাৰণে তেচিৰক বইল খিচিৰিকে বনাই দিলো আজিও মানে এই ৰমজান মাহটোত বেছিকে দুপৰীয়া সময়ত বনোৱা নাযায় ভালো নালাগে আৰু বনাবও এলাহ লাগে গতিকে তাকটো কিবা এটা খুৱাব লাগিব বইল খিচিৰিকে বনাই দিলো ভাবিছো এতিয়া অকণমান ৰেষ্ট লৈ উঠি আকৌ মই পাকঘৰত লগ পাই আছো আৰু আজি ইফতাৰৰ কাৰণে বনাই আছো মই বিট দিয়া ৰুটি আৰু অলপ কাষ্টাৰ্ড বনাম আৰু মই আজি বুট বইল কৰিছো বইল কৰি ভাজা নাই মানে সদায় ভাজি খাই আমনি লাগিছে আজি তেল মছলা নিদিয়াকৈ মানে নৰমালকে খাব মন গৈ আছে আৰু কইলু
হৈছেতো ওলাবলৈ পাৰে এনেকে আকৌ এনেকে খায় হয় হয় এনেকে হ'ম দে এইকেইখন কাটি দিম ভাত পানী খাই উঠিলোঁ আৰু এতিয়া ৰাতি 11টা বাজিলে এতিয়া শুই যাম ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ বাই লগ পাইছোঁ এটা পুনৰ নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই